হেল্ল' গাইজ, বহুতে মোক কৈ আছিলে যে অসমৰ পশ্চিমবংগৰ সীমান্তত থকা যিখন শ্ৰীৰামপুৰ বৰ্ডাৰ গেট আছে সেই গেটখন দেখুৱাবৰ কাৰণে। সেয়েহে মই আজি আপোনালোকক এই বৰ্ডাৰ গেটখন দেখুৱাবলৈ গৈ আছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক, শ্বেয়াৰ, কমেণ্ট, ক্ল'জ যিটো আছে সকলোখিনি কৰি দিব। এতিয়া এখন ই ৰিক্সাত গৈ আছোঁ। এই ৰিক্সাখনৰ গেট কি বুলি কয়? পিলপিলি ন? পিলপিলি কয় আৰু ট'ট' কয়। সকলো জেগাতে বেলেগ বেলেগ নাম আছে। এই শ্ৰীৰামপুৰ গেটত ইয়াৰ ৰাইজে পিলপিলি আৰু ট'ট' বুলি কয়। আপুনি কিমান দিন হ'ল চলোৱা? ট'ট' চলোৱা কিমান দিন হ'ল? ট'ট' চলোৱা 2 বছৰমান হ'ল। 2 বছৰমান হ'ল ন? গাইছ, এইখনেই হ'ল শ্ৰীৰামপুৰ গেট। এয়া দেখিছে আপোনাৰ, এইফালেও এটা ৰাস্তা, সেইফালেও এটা ৰাস্তা, সেইফালেও এটা ৰাস্তা, কেইবাটাও ৰাস্তা আছে। আৰু ইয়াৰ ৰাস্তাবিলাকত আপোনাৰ গেট বহোৱা আছে। দেখিছে ইয়াৰ গেটৰ ওপৰত ইয়াত ৱেট ব্ৰিজ বহোৱা আছে। গাড়ীসমূহ ৱেইট কৰা হয়, অভাৰলোড আছে নে গাড়ীৰ ৱেইট ঠিকে আছে নাই কোম্পানী নিৰ্ধাৰণ কৰা মতে, সেই হিচাপে ইয়াতে ৱেইট কৰা হয়। দেখিছে এয়া ৱেট ব্ৰিজ এইফালে আছে। তাৰপৰা আপোনালোকক এইফালে এখন এইফালে দেখুৱাইছে। এইখনো এখন ৱেট ব্ৰিজ হয়। তাৰপৰা নেক্সট এইখন 3 নম্বৰ, এইখনো এখন ৱেট ব্ৰিজ হয়। তাৰপৰা এইফালে আৰু দেখুৱাম আপোনালোকক। এইফালে দেখিছে এইফালেও এটা ৰাস্তা আছে, এইফালেও ৱেট ব্ৰিজ দিয়া আছে। গাইছ, আপোনালোকক মই দেখুৱাই গৈছোঁ সম্পূৰ্ণ পৰিৱেশটো চাই যাব। মই ৱেট ব্ৰিজৰ ওপৰেদি গৈ আছোঁ বৰ্তমান। ইয়াত গাড়ীসমূহ ৱেট কৰা হয়। বৰ্তমান অৱশ্যে ৱেট ব্ৰিজবোৰ বন্ধ কৰি ৰখা হৈছে। এইফালে দেখুৱাইছে, আপোনালোক দেখিছে। আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ মই ওচৰৰ পৰা। দেখিছেনে? এইফালে চাৰিওফালে ৰাস্তা, এই ৰাস্তাসমূহেদি গাড়ীসমূহ পাৰ কৰি লৈ যোৱা হয়। এইখনেই হ'ল শ্ৰীৰামপুৰ, অসমৰ পৰা বাহিৰলৈ ওলাই যোৱা গেট এখন। হেল্ল' গাইজ, এইটো হ'ল ৱেষ্ট বেংগলৰ পৰা অসমলৈ সোমাই অহা গেট হয় এখন। নৰ্থ ইষ্টৰ যিকোনো জেগালৈ যাবলৈ হ'লে এই গেটখনেদি পাৰ হৈ যাব লাগে। ইয়াত দেখিছে আপোনালোকে, ইয়াত গাড়ী লাইন হৈ আছে। ইয়াতে চেক কৰি থকা হৈছে গাড়ীসমূহ, এখন এখনকৈ গাড়ীসমূহ পাৰ কৰি থকা হৈছে। গাইজ, আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পাওঁ, লাইক, শ্বেয়াৰ, কমেণ্ট, ফ'ল' য'ত আছে সকলোখিনি কৰি দিব। ধন্যবাদ।